গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা হাতীগাঁৱৰ গেমছ ভিলেজত আত্মহত্যা কনিষ্টবলজনক প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ ৰমেন সূত্ৰধৰ বুলি চিনাক্ত কৰা হৈছে কনিষ্টবলজনৰ ঘৰ চিৰাং জিলাত এতিয়াও জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ প্ৰশিক্ষণৰ বাবে গেমছ ভিলেজলৈ আহিছিল কনিষ্টবলজন আমি পুনৰ জনাইছো এই মুহূৰ্তত এটা শেহতীয়া খবৰ এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হাতীগাঁৱৰ গেমছ ভিলেজত আত্মহত্যা কৰিছে এজন কনিষ্টবলজনক প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ ৰমেন সূত্ৰধৰ বুলি চিনাক্ত কৰা হৈছে কনিষ্টবলজনৰ ঘৰ চিৰাং জিলাত এতিয়াও জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ প্ৰশিক্ষণৰ বাবে গেমছ ভিলেজলৈ আহিছিল কনিষ্টবলজন আৰু এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ধৰ্মেন্দ্ৰ কলিতা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গেমছ ভিলেজত আত্মহত্যা কৰিছে এজন কনিষ্টবলে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই বিষয়ে সবিশেষ হয় সব বন্দীপ ৰাতিপুৱাই ক'ব লাগিব যে এক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ গেমছ ভিলেজৰ ভিতৰত যিসমূহ কোৱাৰ্টাৰ থাকে আৰু এই কোৱাৰ্টাৰতে প্ৰশিক্ষণ ফাৰ্ষ্ট বেটেলিয়নৰ এজন যুৱক আহিছিলে অসম আৰক্ষীৰ প্ৰশিক্ষণ ল'বলৈ আৰু প্ৰশিক্ষণ লৈ থকাৰ সময়তে যিহেতু ২৬ জানুৱাৰী আহি আছে ২৬ জানুৱাৰীৰ পূৰ্বে তেওঁলোকক গুৱাহাটী মহানগৰীৰ যে খানাপাৰা ফিল্ড আছে খানাপাৰা ফিল্ডত তেওঁলোকক আচলতে প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে তেওঁলোকক লৈ অহা হৈছিলে আৰু কি কাৰণত আচলতে এই যুৱকজনে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত বৰ্তমান বশিষ্ঠ আৰক্ষী তাত গৈ পেলাই উপস্থিত হৈছে কিন্তু একো সুমুহূৰ্ত পোৱা নাই কেইবাজনো লোক একেটা ৰুমতে কেইবাজনো যুৱক আছিলে আচলতে কোনে গম নাপালে নিশাৰ ভাগত আচলতে কেনেধৰণৰ তেওঁ ছুইচাইড কাণ্ড বা আত্মহত্যা কাণ্ড তেওঁ সংঘটিত কৰিলে সেয়া কিন্তু এক বৰ্তমান ডাঙৰ প্ৰশ্ন বৰ্তমান বশিষ্ঠ আৰক্ষী তাত গৈ উপস্থিত হৈছে যি মনোৰক্ত চিকিৎসা বা পষ্টমৰ্টমৰ কাৰণে ইতিমধ্যে তেওঁক লৈ যোৱা হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু পৰৱৰ্তী সময়ত বা যি পষ্টমৰ্টম ৰিপৰ্ট অহাৰ পিছত বা তেওঁৰ ঘৰ ক'ত বা কি গোটেইখিনি বৰ্তমানে জানিব পৰা হোৱা নাই কিয়নো আৰক্ষীৰ বিশেষ সূত্ৰই ভিতৰলৈ সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু পৰৱৰ্তী সময়তে জানিব পৰা যাব আচলতে কি কাৰণত তেওঁ আচলতে আত্মহত্যাৰ পথ বাছি ল'ব লগা হৈছে যিহেতু সন্মুখত ২৬ জানুৱাৰী আহিছে পেৰেডৰ অনুশীলন চলি আছে তাৰ মাজতে এনেকুৱা এক ধৰণৰ কি কাৰণত কেনেকৈ কি উদ্দেশ্য আছিলে আচলতে বা তেওঁ কি কাৰণত এনেকুৱা আত্মহত্যাৰ ঘটনা সংঘটিত কৰিব লগা হ'ল সেয়া কিন্তু পৰৱৰ্তী সময়ত জানিব পৰা যাব যেতিয়া আৰক্ষীৰ উচ্চ পৰ্যায়ৰ লোকে গোটেই ঘটনাটো বিৱৰি বা সংবাদ মাধ্যমৰ আগত অৱগত কৰিব